কল্পনাৰ সাগৰত ডুবি নহয়, বাস্তৱতাৰ নৈত সাঁতুৰিব শিকক। তেনেহ'লে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰকৃত অভাৱী সেইজন যিজন টকাৰ ধনী হ'লেও মনৰ ধনী নহয়। ধৈৰ্য দুৰ্বলতাৰ প্ৰতীক নহয়, দুৰ্বলতাৰ প্ৰতীক হ'ল খং। ধৈৰ্য হ'ল শক্তিৰ প্ৰতীক। যদি তুমি পৃথিৱীখন সলনি কৰিব বিচাৰা, প্ৰথমে তোমাৰ পৰিয়ালটোৰ পৰা আৰম্ভ কৰা। জীৱনত কিবা এটা উন্নতি কৰিবলৈ হ'লে জ্ঞানীৰ লগত ঘূৰিবা, মূৰ্খৰ লগত নহয়। ফেইল কৰি হতাশ নহ'বা। ইংৰাজীত ফেইল শব্দৰ অৰ্থ হ'ল ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং। তাৰ মানে শিকাৰ প্ৰথম ধাপ। বিফলতাই তোমাক সফল হোৱাৰ ৰাস্তা দেখুৱাই দিব। এখন ভাল কিতাপ 100 ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান হয়। 3জন মানুহে পাৰে এখন দেশ বা এটা জাতিক পৰিৱৰ্তন কৰিব। তেওঁলোক হ'ল মা, দেউতা আৰু শিক্ষক। আমি আমাৰ ভৱিষ্যত সলনি কৰিবলৈ হ'লে প্ৰথমে নিজক সলনি কৰিব লাগিব। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ, আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ।